নমস্কাৰ, মই কুসুম কৈলাশ আৰু মই এই ভিডিঅ' মেছেজটিৰ জৰিয়তে এটাই কথা ক'ব খুজিছোঁ। নাগৰিকত্ব সংশোধনী আইনখন যিখন এতিয়া বলবৎ হ'বলৈ গৈ আছে আমাৰ সমাজত, সেইখন মই পোনছাতে বিৰোধিতা কৰিছোঁ। যিহেতু আমাৰ বৃহত্তৰ খিলঞ্জীয়াৰ কথা যদি আমি চিন্তা কৰোঁ, বৃহত্তৰ আমি অসমীয়া জাতিৰ কথা চিন্তা কৰোঁ, তেতিয়া এইখন আইন বলবতে আমাক অনাগত দিনত বিপদত পেলাব পাৰে। আৰু সেয়ে পোনছাতেই মই অসমবাসী ৰাইজক কওঁ যে এই আইনখনৰ বিৰুদ্ধে আপোনালোকে মাত মাতক এবাৰ। আমিও পোনপটীয়াকৈ ডাইৰেক্ট আমিও মাত মাতিছোঁ যে এইখন আইন বলবৎ হ'বলৈ দিব নালাগে। এইখন আইন বলবৎ দিলে অনাগত দিনত আমাৰ আগতে কৈ যোৱা কথা এষাৰ আছে, ভূপেন হাজৰিকাই আগতে এষাৰ কথা কৈ গৈছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। সঁচাকৈ আমাৰ নিজক আমি চিনি পাবৰ সময় আহি পৰিল আৰু এই আইনখন, নাগৰিকত্ব সংশোধনী আইনখনৰ তীব্ৰ মই বিৰোধিতা কৰিছোঁ আৰু অসমবাসী ৰাইজকো মই ইয়াক বিৰোধিতা কৰিবলৈ মই আহ্বান জনাইছোঁ। আৰু বৰ্তমান এই জাতিৰ এই সংকটৰ সময়ত সমূহ দল সংগঠনক মই একেলগে এই নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে মাত মাতিবলৈ মই অনুৰোধ জনাইছোঁ। জাতিৰ কাৰণে আৰু বৃহত্তৰ খিলঞ্জীয়া আমাৰ অসমীয়াৰ কাৰণে মই চৰকাৰকো আহ্বান জনাইছোঁ যে তেখেতলোকে এবাৰ নিজক অসমীয়া হিচাপে তেখেতলোকে এবাৰ চিন্তা কৰি কথাটো চালি জাৰি চাই এটা ভাল ডিচিশ্যন যাতে লয়।